ওয়েলকাম ব্যাক টু মাই চেনেল খৰগেছ। এটা নতুন ভিডিঅ লৈছো আপোনালোকৰ মাজলৈ স্বাগতম। আপোনালোকে ভাবিব পাৰে মই যে কঠি হৈ আছো, কাৰণ এইটো চাব পাৰে এইটো ফিচাৰী আছিলে। ইয়াত আমাৰ ৪৫,০০০ টকাৰ মাছ এৰা হৈছিলে। ফিচাৰী গোটেই মাছ আজি পানীত গ'ল। ফিচাৰী আলিবোৰ আজি ৰাতিৰে গোটেইখিনি ডুবি গ'ল, আৰু এইপিনি নেট জাল দিয়া হৈছিলে আৰু সেইপিনি দিয়া হৈছিলে। আগৰ পানীত ডুবা নাছিলে, কিন্তু এইবাৰ পানীত গোটেই ডুবি মাছ খতম। আৰু তামোল পুলি লগাইছিলে, এইবোৰ কি কৰিম আৰু মাছখিনি গোটেই গ'ল। আৰু কি ক'ম, ইমান টকা মাছ গ'লে আপোনাৰ কেনেকৈ লাগিলেহেঁতেন কওকচোন আপোনালোকে। अरे कहना क्या चाहते हो? ফিচাৰীটো চাওকচোন আপোনালোকে, একদম সাগৰ হৈ আছে বৰ্তমান। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। এইফালে চাওক, গোটেইখিনি খতম। আপোনালোকে ভাবিব পাৰে মই যে ইমান দিন ভিডিঅ' দিয়া নাই কিহৰ কাৰণে। আৰু পানী চাওকচোন, পানী কেনেধৰণৰ হৈছে এইবোৰ চাওক। পানী মই যে কিহৰ কাৰণে ইমান দিন আপোনালোকক ভিডিঅ' দিয়া নাই, আপোনালোকে নিজে চালেই দেখোন গম পায়। কিমান প্ৰব্লেমৰ মাজতো আপোনালোকৰ কাৰণে ভিডিঅ' পঠাই থাকোঁ। আৰু আপোনালোকৰ সেইদিনাখন যে মন্দিৰটো দেখাইছিলোঁ, এই মন্দিৰত এইবিলাক চাওক পানী কেনেকুৱা। এইখিনি চাওকচোন, অকণমান আগত গোটেইখিনি কিবা আছিলে, বাম আছিলে, আৰু এতিয়া আমি অকণমান এইফালে ঘূৰি আহোঁতে গোটেইখিনি ডুবিলেই। এইখিনি চাওক, তেতিয়াহ'লে আপোনালোকে ভাবকচোন পানী কেনেকুৱা স্পীড বাঢ়ি আছে। আপোনালোকৰ এই মন্দিৰ পূজা দেখাইছিলোঁ, তাত কেনেকুৱা আছিলে আৰু পানী কেনেকুৱা গোটেই মন্দিৰ। যোনে যোনে এই ভিডিঅ'টো চাই আছিলে প্লিজ লাইক এটা কৰিব এই মন্দিৰটোৰ কাৰণে। আৰু চাওকচোন পানী কেনেধৰণৰ হৈছে, মন্দিৰত পানী সোমাই এইটো ভালদৰে দেখাই দি আছোঁ আপুনি চাওক। এইফালে কেনেকুৱা লাগে এনেকৈ পানী হ'লে, আৰু এইপিনি চাওক পানীয়ে পানী। কি কৰিম। इस वीडियो को लाइक करें, हमारे चैनल को सब्सक्राइब कर बेल आइकन